ওয়েলকাম টু মাই বন্ধুসকল। আজি ভিডিঅ'টি অলপ বেলেগ ধৰণৰ যাৰ যি বাইক কৰে আপোনালোকক মুগ্ধ কৰিম আৰু মুগ্ধ মানে মই মোৰ तड़प ही ऐसी है ना नहीं नहीं सके আপোনালোকে অলৰেডি প্ৰেমত পৰিবলৈ সাজু হ'ব। বলক আৰম্ভ কৰোঁ ভিডিঅ'টি। কেনেকুৱা লাগিছে তোমাৰ বাইক বজাই? ভালে লাগিছে। অঁ, কিবা প্ৰগ্ৰাম হ'লে মাতিব পাৰিম? পাৰি। অঁ, ঠিকে আছে, বহা আৰু এটা ভাল একটা সং বজাই দিম। भाई बड़ा जाने के लिए अगला इसके लिए भाई যে মোৰ দোস্ত মানে আমাৰ যিটো হাই ছেকেণ্ডেৰী দোস্ত আছিল, তো এইবিলাকে আপোনালোকক ধুনীয়াকৈ মন্তব্য কৰিব আৰু এই ধুনীয়াকৈ তোমাৰ বিষয়ে মানে আমি দৰ্শকক জানিব। তোমাৰ কণ্টেক্ট নাম্বাৰ, তুমি কি ধৰণৰ বায়ু বজোৱা, কেনেকৈ প্ৰেক্টিছ আৰু কিমান ধুনীয়াকৈ ভালকৈ বজোৱা? মোৰ বাইনিকা চবচৰ পাৰোঁ। মই বৰ্তমান মেজৰ বাঢ়ি বজাই সুন্দৰ অতি সুন্দৰকৈ মেজৰ বাঢ়ি বজাই আছে। আপোনালোকে কিবা ভাওনা ৰাস আদি কিবা বিহুৰ নাম হ'লে আমাৰ দোস্ত পুথি বৰা আৰু কণ্টেক্ট নম্বৰ ল'ব পাৰিব। কণ্টেক্ট নম্বৰটো তলত দিয়া। যিহেতু গম পাই আমি আহিছিলোঁ হাই ছেকেণ্ডেৰীত, কাৰণ হাই ছেকেণ্ডেৰী বহুত দিন হ'ল অহা নাছিল আৰু সকলোৱে মিলি লগ পাইছিল আৰু কিবা এটা ভালেই। उनका नाम सुना हाय हाय इतना सुकून আৰু এনেকৈ দেখিব পাৰিছে কি প্ৰগ্ৰামত সকলোৱে ব্যস্ত হৈ আছে আৰু ইফালে কিবা নাচি আছে আৰু এনেকৈ আমি ভিতৰৰ ফালে সোমাই গ'লোঁ আৰু যিহেতু প্ৰগ্ৰাম চলি আছে সেইবাবে আমিও অলপ চাবলৈ আৰম্ভ কৰিলোঁ। আমাৰ মই লগৰকেইটা আৰু পাৰিব যে ইমান ধুনীয়াকৈ আপোনালোক কিবা প্ৰগ্ৰাম হ'লে মাতিব পাৰে দেই। ৰখিব। এই ভিডিঅ'টি আপোনালোকৰ নিশ্চয় ভাল লাগিছে যদি অৱশ্যে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব আদি সকলো বস্তু কৰি দিব আৰু আপোনাৰ লগৰজনৰ লগত সদায় শ্বেয়াৰ কৰিব।